এনেকুৱা দৃশ্যবোৰ দেখা পালে মানে ইমান এটা ভাল নালাগে আৰু এই যেনেকুৱা এনেকুৱা গছৰ মূৰাটো ইয়াতে আছে, কিন্তু ইয়াতে এই ঠাইটোত আৰু এজোপা অন্য গছ ৰুব পৰা গ'ল হয়, এইজোপা কাটি কেতিয়াও মানে ইয়াত ৰোৱা হোৱা নাই, ৰুব লাগে। আজি মঙ্গলবাৰ, গতিকে ৰাতিপুৱাই বজৰংবলীক স্মৰণ কৰি এটা বিশেষ কামলৈ ওলাই আহিছিলোঁ আৰু এতিয়া কামটো শেষ কৰি কোনোমতে ঘৰলৈ আহি আছোঁ। ঘৰলৈ গৈয়ে আৰম্ভ কৰিম আজিৰ এই ধামাকাদাৰ ভিডিঅ'। গতিকে আহকচোন সকলোৱে মিলি ভিডিঅ'টো আৰু অলপ বেছি ধামাকাদাৰ বনাই দিওঁ। বলক বলক। আৰু এই ঠাইখিনি পালে মোৰ খুব ভাল লাগে, যেন অসমত নহয় মই শ্বিলঙতহে গৈ আছোঁ। মানে এই টাৰ্ণিংকেইটা এইপিনৰ পৰা এটা সেইপিনৰ পৰা একেলগে দুটা টাৰ্ণিং, আৰু এই টাৰ্ণিংটো পালে সদায়ে মই এখন নহয় এখন গাড়ী মানে ক্ৰছ কৰিবলগীয়া হয়। গতিকে এই ঠাইখিনি মোৰ খুবেই প্ৰিয়। মাজে মাজে এই টাৰ্ণিং দুটাৰ কাৰণে এই ঠাইখিনিলৈ মই আহোঁ। ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল মহেশ চহৰীয়া ব্লগছ। আৰু মই আজি ক'ত আছোঁ মই নিজে ভাবি আছোঁ। চাওক আপোনালোকে, ক'ত আছোঁ মই, ক'ত মানে ক'ত আছোঁ ভাবি পোৱা নাই। কি আচৰিত জেগা। কাজিৰঙা নেশ্যনেল পাৰ্ক বা মানস নেশ্যনেল পাৰ্কৰ দৰে ঠাই। ডেঞ্জাৰ এনেকুৱা লাগে এইমাত্ৰ এইপিনে এটা বাঘ ওলাই আহিব আৰু সেইপিনৰ পৰা ভালুক এটা ওলাই আহিব। এনেকুৱা ডেঞ্জাৰ, এনেকুৱা ভয়ানক জেগাত মই আছোঁ। ঘৰৰ পৰা বহুতখিনি দূৰত, কিন্তু আমাৰ চিনাকি জেগাই বহু দিনৰ পিছত সোমাইছোঁ, কাৰণ বাৰিষা মানে এই ঠাইত তেনেকৈ অহা নাযায়। জংঘলটো অলপ বেছি ডাঠ হয়তো, ইয়াতে বিভিন্ন ধৰণৰ সাপ চাপ কিবা কিবি এনেকুৱা বস্তু ওলায়। তাৰোপৰি এইবিলাক ঠাইত শহাপহু পোৱা যায়। বহুত দেখোঁ আমি, কেতিয়াবা আহিলে মানে এনেকৈ দৌৰ মাৰে আমাৰ কাষেদি। আজি অৱশ্যে এতিয়ালৈকে দেখা নাই। মঙলবাৰ হয়, শনিবাৰ মঙলবাৰে অলপ মানে জ্বৰ উঠে বুলি কয়, একে ঠাইতে শুই থাকে। গতিকে সিহঁতে এতিয়া তেনেকুৱা জেগাত সিহঁতৰ মানে যিবিলাক জেগাত অকণমান আচহুৱা হয়, আমি পটককৈ নাযাওঁ, ঠিক তেনেকুৱা ঠাইত ক'ৰবাত নিশ্চয় আছে, বিচাৰিলে পোৱা যাব। বাকী আৰু চাই লওঁ গোটেই জেগাখিনি, এৰিয়াটো কেনেকুৱা। এনেকুৱা জেগাত সোমালে একদম মানে অভয়াৰণ্যত সোমোৱা যেন লাগি থাকে পুৰা। আৰু এনেকুৱা এখন ধামাকাদাৰ অৰণ্যৰ অনুভূতি ল'বলৈ, চাবলৈ, বুজিবলৈ, শুনিবলৈ চাই থাকক মোৰ এই ভিডিঅ'টো। আৰু তাৰ লগতে আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক ভিডিঅ' বনাবলৈ যথেষ্ট উৎসাহিত কৰে। ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু বেল আইকনটো বজাই দিব লাহে। এনেকুৱা অৰণ্য এখনৰ কথা কওঁতে মোৰ মনলৈ এটা কথা আহিছে। এই যে অৰণ্য, আমি যে অৰণ্য চাবলৈ যাওঁ বহুত দূৰলৈ, যেনে ধৰক আপুনি কাজিৰঙালৈ যাওঁ, মানস অভয়াৰণ্য চাব যাওঁ, বা এনেকুৱা আৰু বিভিন্ন আৰু পবিতৰা হওক বা কিবা কিবি য'ত যিমান অৰণ্য আছে, অৰণ্য চাবলৈ আমি বহুত দূৰলৈ গুচি যাওঁ বিভিন্ন ঠাইত। কিন্তু আমি কেতিয়াবা ভাবিছোঁ যে এনেকুৱা এখন সৰুকৈ হ'লেও অৰণ্য যে আমি যে নিজৰ ঘৰৰ মানে এৰিয়াটো আমি কৰি ৰাখিব পাৰোঁ। ডাঙৰ নালাগে, সৰুকৈ হওক, বিভিন্ন ফল মূলৰ গছ গছনি বা কিবা কিবি আম কঁঠাল লেটুক পলিয়ন হওক, যি কি নহওক, কাৰণ উদ্ভিদ সংৰক্ষণ কৰিব লাগে। উদ্ভিদ নোহোৱাৰ বাবে, কমি যোৱাৰ বাবে বৰ্তমান সময়ত কিমান পৰিস্থিতি মানে কেনেকুৱালৈ যাই আছে, ভৱিষ্যতলৈ আৰু কি হ'ব চিন্তা কৰকচোন। আমি উদ্ভিদৰে কি নকৰোঁ, গছৰে আমি সকলো কাম কৰোঁ। বিভিন্ন ঘৰুৱাৰ ফাৰ্নিচাৰৰ পৰা আদি কৰি, মানে ঘৰ বনোৱাৰ পৰা ঘৰৰ ফাৰ্নিচাৰ, দৰ্জা খিৰিকী টেবুল চেয়াৰ সকলোবোৰ বস্তু। আৰু মানে কি, গছ গছনি নাথাকিলেও সেইবিলাক বস্তু হৈ যাব বাৰু, প্লাষ্টিকেৰে হওক বা কিবা ষ্টীলেৰে হওক বা যিকোনো কিবাৰে হৈ যাব। কিন্তু উদ্ভিদ নাথাকিলে আমি থাকিম কেনেকৈ? উদ্ভিদ নহ'লে জীৱ কেতিয়াও সম্ভৱ নহয়। আমি অক্সিজেন ক'ৰ পৰা পাম? সেয়ে উদ্ভিদ সংৰক্ষণ কৰিবলৈ শিকক। এজোপা কাটিলে আৰু দুজোপা ৰুই থওক। তাৰ বাহিৰে আৰু এটা কথা কি জানেনে? উদ্ভিদ কেৱল আমি উশাহ নিশাহ লোৱাৰ বাবেই নহয়, উদ্ভিদে আমাক বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে সহায় কৰে। যেনে ধৰক, যদি কিবা এটা ডাঙৰ বিপদ হৈছে, মোৰ ওচৰত টকা পইচা নাই, বেংকতো মোৰ মানে জমা নাই, তেতিয়া সেই সময়ত মোৰ যদি বাৰীত এজোপা ডাঙৰ গছ আছে, সেই গছজোপা বিক্ৰী কৰিও মই সেই বিপদটোৰ পৰা তৰিব পাৰোঁ। একদম লাইফ ইঞ্চুৰেঞ্চৰ দৰে। লাইফ ইঞ্চুৰেঞ্চ বুলি মই এইকাৰণেই কৈছোঁ, কাৰণ আপুনি যদি আজি এজোপা মূল্যৱান উদ্ভিদ ৰুই থৈ দিয়ে, সেই উদ্ভিদজোপা আপোনাৰ জীৱনতো পাব, বা আপোনাৰ পিছৰ পৰ্যায়ত আপুনি কাটি সেইজোপাৰ পৰাও মানে ধন পাব।
আৰু যদি আপুনি মৰি যায় তেনেহ'লে আপোনাৰ ল'ৰা ছোৱালীয়ে সেইজোপাৰ পৰা বিপদৰ সময়ত তৰিব পাৰিব। কিন্তু এটা কথা, সেইজোপা কাটাৰ আগতে যাতে আৰু দুজোপা ৰুৱে, এই কথাটো সদায় মনত ৰাখিব। এতিয়া ব'লক আমি এই ধামাকাদাৰ অৰণ্যখনৰ এটা ৰাউণ্ড মাৰোঁ। আৰু এইখিনিত আছে, এইটো এটা খাল হয়। এইটো মানে পথাৰৰ লগত এই তাৰ পৰা এনেকৈ জইন আছে। ইয়াতে কি হয়, বাৰিষা 10-15 বাৰ সিঁচা হয় এই খালটোত। ইয়াতে ধুনীয়া ধুনীয়া মাগুৰ, কাৱৈ, শ'ল, তাৰ বাহিৰে কুচিয়া, বিভিন্ন ধৰণৰ মাছ পোৱা যায়। বাৰিষা টেনশ্যন নাই আৰু মাছৰ কাৰণে এই খালটোৰ পৰা। মাজতে আছে সেইটো উমানন্দ বা একচুপেৰে। এই খালটোত এভেইলেবল মাছ পোৱা যায়। এইকেইদিন সিঁচা হোৱা নাই কাৰণ পানী অলপ বেছি আছে। সিঁচিম আৰু কেইদিনমান পিছত অকণমান পানীটো শুকাই লওক। এইপিনেৰে এনেকৈ এই পথটোৰে এনেকৈ গৈ থাকিলে এনেকৈ গৈ এনেকৈ ইয়াতে এই চুৱেনতলীয়া খালটো পোৱা যায়। চুৱেনতলীয়া খাল মানে কি জানেনে আপোনালোকে? মই কৈছোঁ শুনক। হৈছে আমাৰ চুৱেনতলীয়া খাল। এইবিলাক ৰোৱা থোৱা চোৱা ভাত কিবা কিবি যিকোনো জাবৰ জোথৰ পেলনীয়া সামগ্ৰী যিবিলাক মানে পেলাই মানে আধা পোতা বা এনেকুৱা অৱস্থাত থাকে, এই খালটোকে আমি চুৱেনতলীয়া খাল বুলি কওঁ। এইটো এটা সময়ত একদম প্ৰকাণ্ড এটা খাল আছিলে, পুখুৰী আছিলে এইটো। এইপিনেৰে এনেকৈ এইটো এৰিয়া এনেকৈ ডাঙৰ এৰিয়া। এই যিটো খালত মানে আজিৰ পৰা ধৰি লওক 25 বছৰ আগত, 25 বছৰ নহয় 23 বছৰমান আগত মই নিজে এইটো পুখুৰীত গা ধুইছিলোঁ, হেল চলাইছিলোঁ। আৰু মই জনামতে এইটো পুখুৰীৰ পানীও খাইছিল এটা সময়ত। আৰু সেই পুখুৰীটো, যিটো পুখুৰীৰ পানী মানুহে খাইছিল, সেই পুখুৰীটোৰ অৱস্থা আজি চাওক আপোনালোকে, কি অৱস্থা। ইয়াৰ মাছো খাব নোৱাৰি এতিয়া। আছে কিবা কিবি মাছ থাকে ইয়াতে, চেংগৰৈ এনেকুৱা ধৰণৰ মানে মাছ সৰু সৰু এই শাৰী আছে। এইবিলাক মাছ কিন্তু খোৱাৰ বাবে মানে লেতেৰা। আৰু এইফালে কিবা কিবি অকণমান খেতিও লগাইছে। মই সোমোৱা নাছিলোঁ ছমাহমান, আজি প্ৰথম সোমাইছোঁ। আমাৰ একদম মানে বাৰীৰ পিছফালৰ এই দিশটো মই দেখুৱাই আছোঁ আপোনাক। এয়া কোমোৰা ওলমি লাগি আছে, ওলমি কোমোৰা। এই দুটা ডাঙৰ ডাঙৰ কোমোৰা। এইপিনে আছে বিভিন্ন ধৰণৰ কল, এইজোপা জাহাদী কল। তাৰপিছত এইপিনে থোক আছে, ডাঙৰ থোকটো মই দেখুৱাই আছোঁ। এইটো ডাঙৰ থোক এটা ওলাই আছে এইপিনে। তাৰপিছত এইপিনে এই মধুৰিআম, এইজোপা মধুৰিআম। তাৰপিছত এইজোপা হৈছে নাচপতি গছৰ কাষতে এইজোপা অমিতা। তাৰপিছত এইপিনে আৰু বিভিন্ন ধৰণৰ এই চেগুন কিবা কিবি এনেকৈ মানে এইখিনি এনেকৈ এই খালটো পুতি এইবিলাক মানে ইয়াতে এনেকৈ ৰোৱা হৈছে। এইপিনে গামৰি, এইজোপা কদম। আচলতে কি জানেনে, যেতিয়া আপোনাৰ মানে অৰণ্য ভ্ৰমণ কৰিব মন যায়, মানে জংঘলী জেগা চাবলৈ মন যায়, বিভিন্ন ধৰণৰ মানে হাবিয়ে বননিয়ে, এনেকুৱা ঠাইত যেতিয়া যাব মন যায় কিন্তু সময় আৰু সুবিধা দুয়োটাৰে মানে অসুবিধা, এটাও হাতত নাই, তেতিয়া আপুনি এনেকুৱা ঠাইত আহিও মানে সেই অনুভৱটো ল'ব পাৰে। আৰু এনেকুৱা ঠাইত এনেকুৱা গৰমৰ দিনত আহিলে, আৰু দ্বিতীয়টো কথা কি হয়, মানে যিটো গৰম, এই গৰমটো অকণমানো অনুভৱ নহয়। এতিয়া মোৰ এনেকুৱা লাগি আছে যেন মই শ্বিলং বা এনেকুৱা ঠাইত আছোঁ। একদম ঠাণ্ডা পৰিৱেশ। ইয়াতে গৰমৰ কোনো মানে অকণমানো গৰম লগা নাই, একদমেই গৰম লগা নাই। খুব ঠাণ্ডা পৰিৱেশ এই ঠাইত। মন চনো ভাল লাগে, কিবা কিবি দেখা পায় মাজে মাজে, কিন্তু সাপো দেখা পায়, ডাঙৰ হুলীয়াবৰীয়া সাপ। আমি এইপিনে দেখা পাইছোঁ, মই দেখাই আছোঁ, 1 মিনিট। মই সাপটো দেখিছিলোঁ এইখিনিতে অলপমান। এইটো এটা উই সাপলু হয়। মই জনামতে এনেকুৱা উই সাপলু যেতিয়া মানে উই নাথাকে, মৰি যোৱা উই সাপলু বুলি কয়, এনেকুৱা উই সাপলুত সাপে বাহ লয়। আৰু মই সঁচাকৈ কিছু সময় আগতে এইপিনে এডাল ডাঙৰ হুলীয়াবৰী সাপ দেখা পাইছিলোঁ, এই গাঁতেৰে সোমাই গৈছে ভিতৰত। মই বেছি ওচৰত নাযাওঁ বাৰু, অলপ মোৰো ভয় লাগে সাপক। আৰু কেইদিনমান পিছত মানে এইবিলাক ৰবাব টেঙাও খাব পৰা যাব। এতিয়া পকা নাই, কেৰ্কেটুৱাই খালে বেছিখিনি, যিমান লাগে তাতকৈ বেছি কেৰ্কেটুৱাই খায়। মোটামুটি ডাঙৰেই। এজোপা নেমু টেঙা, আৰু এইফালেও এজোপা আছে নেমু টেঙা। এনেকৈ আহিলে এইডাল লেটুকৰ গছ, আৰু এইজোপা হৈছে লেটুকু। লেটেকু এতিয়া নাই বাৰু। আৰু ইয়াত এইবিলাক কিবা টোপোলাও ওলোৱা আছে দেখোন, কি বা টোপোলা নাজানো আৰু দেই। আহি এনেকৈ আহি মানে কি ঘৰৰ ওচৰ পাই গ'লোঁ আৰু। আহিলে ইয়াতো এই কল মানে ইয়াতো আছে একথোক, তাতে একথোক দেখা পালোঁ, ইয়াতো আছে এই কল চল এনেকৈ এভেইলেবল বহুত আছে, বহুত। মইতো দেখাই নাছিলোঁ ইমান দিনে। আৰু এইপিনে এইজোপা ৰবাব টেঙা, খাব পৰা হোৱা নাই, লাগি আছে। তাৰপিছত এইপিনে এইটো চৰকাৰী লেট্ৰিন।
ব্যৱহাৰ নহ'লেও আছে আৰু ইয়াত। আৰু সৰ্বশেষত মোৰ বাগিচাৰ এই ৰঙা অশোক ফুলটোৰে আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ। আৰু মোৰ নেক্সট ভিডিঅ' পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ প্লিজ প্লিজ।